कम करेंगे। ভিডিওটি আৰম্ভ কৰাৰ আগতে সকলোকে মই নমস্কাৰ আৰু আসসালামু আলাইকুম জনাইছোঁ। আপোনালোকে ইতিমধ্যে মোক বহুতেই জানিব পাৰিছে আৰু বহুতেই জানা নাই। মই আবুল আহিল বাকী মোৰ দুটা ইউটিউব চেনেল, এটা হ'ল ব্ৰহ্মপুত্ৰ গোট ফাৰ্ম আৰু ব্ৰহ্মপুত্ৰ টিভি। এই দুটা চেনেলত ইতিমধ্যে মোক লগ পাইছে আপোনালোকে। আৰু মই ইতিমধ্যে আপোনালোক হয়তো বহুতেই নাজানে, মোৰ ফাৰ্মিঙৰ উপৰিও মোৰ তাঁতশালৰ এটা ব্যৱসায় আছে। ইয়াতে আপোনালোকে দেখিব পাৰিছে মোৰ নিজাকৈ 12-13টামান তাঁতশাল চলি আছে। মোৰ ঘৰৰ পৰা অসমীয়া গামোচা, মেখেলা, দখনা বা ডাকবান্ধা গামোচা যিটো কয়, যিটো গাৰোসকলৰ আচলতে ট্ৰেডিশ্যনেল ড্ৰেছ, এনেকুৱা বহুত সাজ পোছাক ইয়াতে তৈয়াৰী কৰা হয়। আৰু মই যেতিয়া দেখিলোঁ যে মই BSc পাছ কৰি মই চাকৰি কৰিব নোৱাৰিলোঁ, চৰকাৰে আমাক চাকৰি নিদিলে, তেতিয়া মই জীৱিকাৰ বিকল্প সন্ধান হিচাপে অতিৰিক্তভাৱে এই তাঁতশালৰ কাম আমি আৰম্ভ কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে মই নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছোঁ। আন কেইবাজনৰ ল'ৰা ছোৱালীক মই সংস্থাপন দিবলৈ সক্ষম হৈছোঁ। আশা কৰোঁ সকলো মই আজিৰ এইটো ভিডিঅ'ত মই সকলো নিবনুৱা যুৱক যুৱতীক মই কৈছোঁ যে আপোনালোকে ঘৰত বহি থকাতকৈ কিবা নহয় কিবা এটা কৰক, নিশ্চয় ভাল ফলাফল পাব। আৰু ঘৰত বহি থাকিলে কোনেও টকা পইচা ইনকাম কৰিব নোৱাৰে। নিশ্চয়কৈ আপোনালোকে কিবা নহয় কিবা এটা কামত আগবাঢ়ি যাওক। আৰু মোৰ যিটো সপোন আছে ফাৰ্মিঙৰ উপৰিও এই হস্ততাঁত শিল্পৰে মই বহুত যুৱক যুৱতী বা নিবনুৱা যুৱক যুৱতী আছে, মহিলা আছে, শিক্ষিত ল'ৰা ছোৱালী আছে, তেওঁলোকক কৰ্ম সংস্থাপন দিবলৈ চেষ্টা কৰি আছোঁ। মই ধুবুৰীৰ পৰা মই কৈছোঁ যে ধুবুৰীৰ পৰা শদিয়ালৈকে ইয়াৰ বিস্তাৰ ঘটাম। এটা সময়ত বহুত নিবনুৱা যুৱক যুৱতী ইয়াক মানে সামৰি ল'ম মই। এই ক্ষেত্ৰত চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক মই আহ্বান কৰিছোঁ, আপোনালোকৰ যিটো মূল উদ্দেশ্য থাকিব লাগে, নিবনুৱা যুৱক যুৱতীক সহায় কৰিব লাগে বা সংস্থাপন দিব লাগে, সেইটো ইতিমধ্যে চৰকাৰে কিছু দিছে আৰু বেছিভাগ ক্ষেত্ৰতে বিফল হৈছে। এই বিফলতাখিনি আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰক। আৰু মই এটা বস্তু দেখিছোঁ, চহৰ আৰু গ্ৰাম অঞ্চলৰ কোনো শিক্ষিত ল'ৰা ছোৱালীক চৰকাৰে আচলতে ঋণো নিদিয়ে, বেংকেও কোনো পাত্তা নিদিয়ে। যদিও দুই এজনে পাইছে, বছৰ বছৰ বেংকত ঘূৰিব লগা হৈছে। যে এজন মানুহ ধৰক 2 লাখ টকা লোন তুলিব, তেওঁ মানে সেই লোন তুলিবলৈ গৈ তেওঁ মানে 100টা কৰ্মদিন তেওঁ মানে ক্ষতি কৰিব লগা হৈছে, বেংকত ঘূৰিব লগা হৈছে। আৰু বেংকত লোন লৈ পেলাই লাভ কৰিব কি, উল্টা লোকচানৰ সন্মুখীন হৈছে। আৰু ভৱিষ্যতে চৰকাৰক মানে আহ্বান জনাইছোঁ বা বেংক কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ, তেওঁলোকে যাতে এনেকুৱা ছিষ্টেমত নিদি সহজ পদ্ধতিত যাতে এই নিবনুৱা যুৱক যুৱতী আছে, গৰীব মানুহ যাতে লোন দিয়াৰ ব্যৱস্থা কৰে, এইখিনি আহ্বান জনাইছোঁ। আৰু ইয়াৰ দ্বাৰা মই চৰকাৰ বা জনপ্ৰতিনিধিসকলক কৈছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াকো কৈছোঁ, তেখেতৰ প্ৰথম ভাষণ এটা আছিলে যে যিকোনো জেগাত তেখেত কৰ্মসংস্থাপন দিব, কিন্তু দেখা গ'ল যে তেখেত কৰ্মসংস্থাপন দিব নোৱাৰিলে। যেনেকুৱা মই দেখিছোঁ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতৰ যিটো কন্যকা বহুমুখী পাম, সেইটো যেনেকৈ কৰিছে, এজন বিধায়ক হিচাপে তেখেতৰ সেই কামক চলাগ লৈছোঁ। মই কওঁ যে দৰমহাত নিৰ্বিশেষে তেখেতে যিটো কাম কৰিছে, আৰু বেলেগ বেলেগ বিধায়ক বা বেলেগ বেলেগ জনপ্ৰতিনিধি আছে, তেওঁলোকে সেই কামটো কৰক আৰু নিজে প্ৰত্যেকৰ সমষ্টিত বহুত যুৱক যুৱতীক তেনেকৈ সংস্থাপন দিবলৈ চেষ্টা কৰক। আৰু মোৰো এটা সপোন আছে যে এই ধুবুৰীৰ পৰা শদিয়ালৈকে মই এই তাঁতশালৰ বিস্তাৰ কৰিম।